নমস্কাৰ ৰাইজ ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো আৰু লোকেল কুংফু 2 যিসকলে হলত বা moviesaints.com-ত চাইছে তেওঁলোকক মই প্ৰথমতে এটা ডাঙৰ থেংক ইউ ক'ব খোজোঁ ইন্সপেক্টৰ বড়ো প্ৰায় সকলোৱে ভাল পাইছে ফিল্মৰ bookmyshow.com-ত 95% ৰেটিং আছে কিন্তু যিমান পাব্লিচিটি কৰিব লাগিছিল আমি সিমান এফৰ্ড কৰিব নোৱাৰিলোঁ আৰু ফিল্মৰ বাজেটটো ৰিকভাৰ নহ'ল বম্বেত মোৰ সৰু ৰুম এটা আছিল সেইটো বিক্ৰী গ'ল Anyway, বাদ দিয়া হে মেইন কথাটো হ'ল যে মই মানুহক এণ্টাৰটেইন কৰি খুবেই ভাল পাওঁ আপোনালোকে যেতিয়া হলত বহি মোৰ ফিল্ম চাই আৰু হাঁহে সেইটোৱে হ'ল মোৰ আটাইতকৈ ফেভৰিট ফিলিং সেইকাৰণে এটা লাষ্ট এণ্ড ফাইনেল ট্ৰাই দি আছোঁ নেক্সট ফিল্মৰ কাৰণে পইচা তুলিবলৈ এবাৰ আমি বনাবলৈ আৰম্ভ কৰিছোঁ লোকেল উৎপাত হ'ব এখন ফুল অন কমেডি ফিল্ম এই চিনেমাখন পৰিয়ালৰ সকলোৰে কাৰণে উপভোগ্য চিনেমা হ'ব সৰু ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে একেলগে আহি উপভোগ কৰিব পাৰিব গতিকে আপোনালোক সকলোৱে চিত্ৰগৃহলৈ আহিব চাবলৈ দুটামান কথা ক্লিয়াৰ কৰি দিওঁ ইউটিউবত টকা নুঠে লোকেল কুংফুৰ 1 মিলিয়ন ভিউজ হৈছে কিন্তু টকা উঠিছে মাত্ৰ 10,400 এটা ফিল্মত মিনিমাম 15-20 জন মানুহ থাকেই তেওঁলোকক শুকান ৰুটি আৰু পিয়াজ খুৱাইটো ফিল্ম বনাব নোৱাৰি হিৰো হিৰোইনৰ ৰোমান্টিক সিন মুখৰ গোন্ধতেই বৰবাদ হৈ যাবচোন ৰবা প্ৰভু ঈশ্বৰ ৰক্ষা কৰা লাইট বয় স্পট বয়ক মিনিমাম দিনত 700-800 টকাকে দিয়া যায় তেওঁলোকে এইটোৱে কৰিতো ঘৰ চলায় ফ্ৰীতে কিয়নো কাম কৰিব মোৰ প্ৰিয় কাষ্ট এণ্ড ক্ৰু ফিল্ম হেনো ইউটিউবত ফ্ৰীতে আপলোড কৰিব লাগে গতিকে তোমালোকেও ফ্ৰীতে কাম কৰি দিয়া আৰু ন 40 দিন আমি টিকা ফাটা গৰমত আৰু 50 দিন হাড় কপা ঠাণ্ডাত শ্বুট কৰিম তুমি তোমাৰ ল'ৰা ছোৱালী স্কুল ফিজ ধাৰ লৈ ল'বা আৰু কাৰোবাৰ পৰা তুমি তোমাৰ দেউতাৰ ট্ৰিটমেণ্টৰ কাৰণে মাটি চাটি বিক্ৰী কৰি দিয়া কিন্তু আৰু কথা ন আৰু তুমি ভাড়া মিলাই ল'বা আৰু পইচাটো দিবলৈ নাই গতিকে চবকে মই এটা মৰ্টন দি দিওঁ আৰু ন এইকাৰণে কোনোবাই পাইৰেচি কৰিলে বম খং উঠে জুবিন দাই যতীন দাই যে পাইৰেচি কৰা মহান ব্যক্তিৰ এগেইনষ্টত পুলিচ FIR ফাইল কৰিছে খুব ভাল পাইছোঁ আমিও এইবাৰ কিবা পদক্ষেপ লওঁ নেকি এনিৱে দ্বিতীয় কথা পাব্লিচিটি নকৰাকৈ ফিল্ম ৰিলিজ কৰি লাভ নাই কিন্তু বলিউড হলিউডৰ সমান আমাৰ বাজেট নাথাকে পাব্লিচিটি কৰিবলৈ যদি মই গুৱাহাটীৰ ভাল লোকেশ্যনত হোৰ্ডিং এখন লগাব খোজোঁ তাৰ ৰেণ্ট হ'ব 30-35 হাজাৰ টকামান এনেকৈ যদি 10খন হোৰ্ডিং লগাব খোজোঁ তেনেহ'লে প্ৰেইণ্ট আৰু ৰেণ্ট মিলাই আৰামছে 2.5-3 লাখ টকা তাতেই যাব আৰু এইটো হ'ল অকল গুৱাহাটীৰ হিচাপ এই গোলাঘাট তিনিচুকীয়া যোৰহাট ডিব্ৰুগড় তেজপুৰ লখিমপুৰ কোকৰাঝাৰ বঙাইগাঁও নগাঁও এই সকলো ঠাইত হোৰ্ডিং লগাব লাগিব গতিকে আমি লোকেল উৎপাত বনাবলৈ আৰু ৰিলিজ কৰিবলৈ আপোনালোকৰ পৰা সহায় খুজিছোঁ থ্ৰু wishberry.in wishberry.in-ত কণ্ট্ৰিবিউট কৰিলে আপোনালোকে ৰিৱাৰ্ডছ পাব যেনেকৈ লোকেল কুংফু 2 ৰিৱাৰ্ড ছিষ্টেমটো আছিল প্ৰায় তেনেকেই হ'ব আৰু এইবাৰ আটাইতকৈ ডাঙৰ ইনচেণ্টিভটো হ'ব যে যিসকলে লোকেল উৎপাতৰ বাবে কণ্ট্ৰিবিউট কৰে সকলোৱে চিনেমা হলৰ ৰিলিজৰ শেষত moviesaints.com-ত লোকেল উৎপাত চাবলৈ লিংক এটা পাই যাব যদি লোকেল উৎপাত হিট হৈ যায় আৰু বাজেটখিনি ৰিকভাৰ হয় ভাল পৰিমাণত তেনেহ'লে সেই ছেম পইচাখিনি আমি ৰিচাইকেল কৰি নেক্সট ফিল্ম বনাম আৰু সেই ফিল্মৰ পৰা ঘূৰি অহা পইচাখিনিৰে নেক্সট ফিল্ম বনাম বেলেগ বেলেগ জনৰৰ ফিল্ম বনাম ৰোমেণ্টিক কমেডি লোকেল কুংফু 3 হৰৰ মাৰ্ডাৰ মিষ্ট্ৰি আৰু কমেডি কেনে মজা চ' থেংক ইউ ভেৰি মাছ এই ভিডিঅ'টো চোৱাৰ কাৰণে আশা ৰাখিছোঁ যে আপোনালোকে আমাক ছাপোৰ্ট কৰিব তলত লিংক দিয়া থাকিব wishberry.in-ৰ লোকেল উৎপাত পেজত ক্লিক কৰি পেলাই আমাক ছাপোৰ্ট কৰক কণ্ট্ৰিবিউট কৰক এণ্ড হোপফুলি আমি ফিল্মখন ভালকৈ বনাব পাৰিম ভালকৈ ৰিলিজ কৰিব পাৰিম এণ্ড এই ছেইম পইচাখিনিৰে আন ফিল্মো আমি বনাব পাৰিম থেংক ইউ